হাই ফ্ৰেণ্ডছ, আজি আমি আফুগুটিৰে মাছ বনাম। গতিকে আমি ইয়াতে যোগাৰখিনি লৈ লৈছোঁ। ইয়াতে আমি মাছ লৈছোঁ, কেঁচা মাছ। এতিয়া মাছখিনিত আমি এটা হালধি নিমখ সানি ল'ম। এতিয়া ইয়াতে লৈছোঁ আমি আদা নহৰু কেইফুটমান, পিঁয়াজ কাটি লৈছোঁ, জলকীয়া কেঁচা জলকীয়া লৈছোঁ, বিলাহী লৈছোঁ আৰু এইপিনে আমি লৈছোঁ আফুগুটি। এতিয়া আমি এই আদা নহৰু আৰু পিঁয়াজখিনি কাটি মিক্সিত পেষ্ট কৰি ল'ম আৰু বিলাহীখিনিও আমি পেষ্ট কৰি ল'ম। এটা জলকীয়া এইখিনি দি আমি পেষ্ট কৰি তাৰপিছত আমি সানি আজি আমি আইটেমটো বনাম। চাই থাকক আপোনালোকে কেনেকুৱা লাগে। এয়া আমি ইয়াতে আগতে লোৱা আফুগুটি, আদা নহৰু পিঁয়াজ এনেকৈ আমি মিক্সিত পেষ্ট কৰি লৈছোঁ। এয়া আমি বিলাহী পিউৰি বনাই লৈছোঁ। এয়া অকণমান দৈ লৈছোঁ। আপোনালোকে দৈ নিদিলেও আপোনাৰ ক্ৰীমো দিব পাৰে, কিন্তু ক্ৰীম নাই কাৰণে ইয়াতে দৈ দিছোঁ। তাৰপিছত আমি কেইটামান তেজপাত লৈছোঁ, তেজপাত দিব। মাছখিনি আমি ভাজি লৈছোঁ। ইয়াতে মছলা থোৱা আছে। এতিয়া আমি ষ্টাৰ্ট কৰোঁ বনোৱা ৰেচিপিটো। আপোনালোকে চাই থাকক। এই আমি তেজপাত ইয়াতে দি দিছোঁ। অকণমান জিৰা গুড়া দিছোঁ, জিৰা গুড়া নহয় জিৰা দিছোঁ। এতিয়া আমি ইয়াতে বিলাহী যে পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি আমি ইয়াতে দিম। তেলত অলপ ভাজি ল'ম। ইয়াতে আমি নিমখ আৰু হালধি অলপ অলপ দি দিম। আপোনালোকে আপোনালোকৰ যিমান ইচ্ছা সিমান নিমখ খোৱা হিচাপত নিমখ দিব। এতিয়া আমি ইয়াতে পেষ্টখিনি যে বনাই লৈছিলোঁ আফুগুটি আৰু আদা নহৰু, এইখিনি আমি ইয়াতে দি দিম। এতিয়া এইখিনি আমি লৰাই দিম। এইখিনি অলপ ভাজিব দিলে ভাল হয়, তেতিয়া মানে আপোনাৰ গোন্ধটোও ভাল হয় আৰু মানে আপোনাৰ ধুনীয়া হয় আৰু খাবলৈ। আমি যে ইয়াতে অলপমান দৈ লৈছিলোঁ, সেই দৈখিনিও ইয়াতে দি দিম। আপোনালোকে দৈ নহ'লে ক্ৰীমো দিব পাৰে, ক্ৰীম দিলেও ভাল হয়।
আমি এইখিনি পানী দি অলপ ভাজি ল'লোঁ ধুনীয়াকৈ পানী দি অলপমান পানী দি ল'ব আপোনালোকে তেতিয়া মানে ধুনীয়া হয় এতিয়া আমি আৰু ইয়াতে মছলা দিম মছলা আমি ইয়াতে ঘৰতে গুড়া কৰি থৈ দিওঁ মানে শুকান জলকীয়া জালুক জিৰা ধনিয়া এনেকৈ আমি গুড়া কৰি থৈ দিওঁ ইয়াতে অলপ চামুচখনেৰে সৰু চামুচ জলকীয়াৰ গুড়া দিম শুকান জলকীয়া তাৰপিছত এয়া হ'ল জিৰাৰ গুড়া অলপমান দিলোঁ তাৰপিছত এয়া ধনিয়াৰ গুড়া আধা চামুচ দিলে হ'ল এতিয়া জালুক আছে অলপ জালুকো দিলোঁ তাৰপিছত এয়া অলপ গৰম মছলাৰ গুড়ি আধা চামুচ দিলোঁ এতিয়া আকৌ লৰাই দিম এইখিনি এতিয়া আমি ইয়াতে মাছখিনি দি দিম আমি যে ভাজি থৈছিলোঁ মাছখিনি সেইখিনি মাছ আমি ইয়াতে দি দিম আমাৰ মোটামুটি হৈয়ে গ'ল এতিয়া অকণমান সময় মাছখিনি ইয়াৰ তৰকাৰীখনৰ লগত ভালকৈ মিহলি হৈ যোৱাকৈ অলপমান লৰাই থাকিলে হ'ল আপোনালোকক যদি কোনোবাই বিচাৰে যদি পানী অলপমান দি ল'ব পাৰে তেওঁলোকে খোৱা স্বাদ অনুসাৰে আমাৰ এতিয়া এখন হ'বই আমি এখন বাতি এটাত বা সেই এটাত আমি নমুৱাই ল'ম এয়া আজি আমাৰ আফুগুটিৰে সৈতে মাছৰ ডিছটো ৰেডি হ'ল আমি বনালোঁ এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত কেনেকুৱা লাগে খাবলৈ বেয়া হোৱা নাই ভালেই হৈছে বাৰু মোৰ আজি প্ৰথম ভিডিঅ' এইটো ইউটিউবত গতিকে ভুল হ'লে ক্ষমা কৰিব আৰু আপোনালোকেও ঘৰত বনাই চাব কেনেকুৱা হৈছে খাবলৈ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ